সকলো বস্তু যদি কৰি থোৱা অৱস্থাত পোৱা যায় তেন্তে সংগ্ৰামৰ আনন্দ ক'ত? ব্ৰহ্মপুত্ৰৰে বিশ্বনাথৰ পৰা গুৱাহাটীলৈ যাত্ৰা এটা মৃতদেহও কৰিব পাৰে, কিন্তু গুৱাহাটীৰ পৰা বিশ্বনাথলৈ উজাই সাঁতুৰিবলৈ শক্তি লাগে, আৰু সেই সংগ্ৰামেই মানুহ এজনক শক্তিশালী কৰে। দৰিদ্ৰতাৰ আটাইতকৈ ভাল লগা কথাটো কি জানে? দৰিদ্ৰতাই এটা অতি বিশেষ প্ৰতিভা দিয়ে, আমাক যোগাৰু হ'বলৈ শিকায়। অৰ্থাৎ কম বস্তুৰে যোৰা টাপলি মাৰি হ'লেও সেই কামটো কৰিবলৈ শিকাই দিয়ে। তেনে কামৰ ওপৰত অকল দৰিদ্ৰ মানুহৰহে অধিকাৰ আছে। দৰিদ্ৰ মানুহৰ দৰে পৰিস্থিতি অনুসৰি সমাধান বিচাৰি উলিয়াব পৰা মানুহ বৰ কম। ইতিহাস সাক্ষী আছে, পৃথিৱীৰ বহু মহান ব্যক্তি কোনো অট্টালিকাত নহয়, ৰাজমহলত নহয়, বৰঞ্চ সৰু গলি, খেৰৰ জুপুৰি, কঠিন পৰিস্থিতিৰ মাজত জন্ম লৈছিল। আপুনি হয়তো লক্ষ্য কৰিছে, ৰাস্তাত ডাঙৰ হোৱা শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ শক্তিশালী হয়। ডিচেম্বৰ জানুৱাৰীৰ সেই হাড় কঁপোৱা ঠাণ্ডাতো বহুতো শিশু খেলি থাকে আৰু সহজতে তেওঁলোক অসুস্থ নহয়, বেমাৰ আজাৰ নহয়। কিন্তু বহুত আৰামত ডাঙৰ হোৱা শিশুৱে হিটাৰ আৰু কম্বলৰ মাজতো ঠাণ্ডা অনুভৱ কৰে, সহজতে জ্বৰ উঠে, বেমাৰ হয়। এই কাৰণতেই দৰিদ্ৰ শিশুসকল সদায় ভাগি নপৰে, কাৰণ তেওঁলোকৰ জীৱনৰ ভেটি কঠিন পৰিস্থিতিয়ে মজবুত কৰি দিয়ে।